এটা কৰিলোঁ মই এটা কথা ক'ব বিচাৰোঁ এতিয়া মই যিটো জেগাত আছোঁ নহয় একদম আল্টিমেট জেগা বহুত ধুনীয়া লাগিছে আমাৰ অসমত চবে গম পাইছে কিমান গৰম আছে এনেই ঠাণ্ডা পাবৰ কাৰণে অৰুণাচল লোকৰ ৰাজ্যত গৈ পেলাই শান্তি পোৱাতকৈ অসমতে আপোনাৰ এই মাগনি পাৰ্কত আহিলেই হ'ল গৈ পেলাই আৰু চববিলাক পানী হৈ আছে সেইবোৰ পানী এনেকুৱা আল্টিমেট প্লেচ নহয় এনেকুৱা বতাহ মাৰিছে এনেকুৱা ঠাণ্ডা লাগিছে আৰু মোৰ মানে কি ক'ম আৰু চবফালে পানী হৈ আছে এয়া চাব পাৰে এনেকুৱা জোৰত বতাহ মাৰিছে বহুত ঠাণ্ডা এনেই পাহাৰত গৈ পেলাই লোকৰ ৰাজ্যত অশান্তি কৰাতকৈ পাছ নোহোৱাকৈ অৰুণাচলত গৈ পেলাই পাহাৰে চাহাৰে গৈ পেলাই এনেই গা ধোৱাতকৈ ৰিক্স ল'বৰ দৰকাৰ নাই অসমতে আহক ঘৰৰ ওচৰতে মাগনিতে আল্টিমেট ঠাই জেগা